গুনছে যে তারে দেখ মন কাশবন দুলছে যে সারে কবে ঢাক দেবে ডাক দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনীর সুর। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈকে ৱেলকাম জনাইছোঁ। আজি বিজয়া দশমী, সকলোকে বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে দুৰ্গা পূজা ভালদৰে চালে আৰু আজি বিজয়া দশমী আৰু এই বিজয়া দশমী উপলক্ষে আমাৰ গাঁৱত যিমানখন দুৰ্গা পূজা হয় এইবাৰ 8খন হৈছে আৰু এই 8খন দুৰ্গা পূজাৰ গোটেইকেইটা প্ৰতিমূৰ্তি ইয়াত লৈ অনা হয়। ইয়াত গোটেইকেইটা মূৰ্তি ৰখা হয় আৰু সকলোৱে নাচ গান কৰে আৰু ইয়াত প্ৰত্যেক বছৰৰ দৰে এই বছৰৰ গোটেইকেইটা দেৱী প্ৰতিমা মূৰ্তি গোটেইকেইখন পূজাৰ পৰা এখন এখনকৈ লৈ অনা হৈছে। এয়া আপোনালোকে দেখা পাইছে, এটা দেৱী প্ৰতিমা লৈ অনা হৈছে আৰু বাকী 2-3টা আগতেই আনিছে। গোটেইকেইটা দেৱী প্ৰতিমা মূৰ্তি লৈ অনা হ'ব আৰু তাৰপিছত অলপ সময় ৰাখি বিসৰ্জনৰ বাবে আমাৰ যিহেতু বিসৰ্জন পুখুৰীত দিয়ে, নদীত নিদিয়ে, তো ডাঙৰ পুখুৰী এটা আছে, পুখুৰীত লৈ যাব। ইয়াত দেখা পাইছে যে অসংখ্য মানুহৰ জনসমাগম আৰু এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে আমাৰ ৰাজচক্ৰ বিষয়া মহোদয়ে আৰু তেওঁ আৰু তাৰে কিছুমান দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আৰু এখন দুৰ্গা পূজাৰ পৰা প্ৰতিমূৰ্তি লৈ অনা হৈছে, এনেকৈ গোটেইখন আনি থাকিব।
যথেষ্ট সংখ্যক মানুহৰ সমাগম ঘটিছে কাৰণে এই পুখুৰীটোতে প্ৰতিমা বিসৰ্জন দিয়া হ'ব। অলৰেডি 2টামান প্ৰতিমা বিসৰ্জন দিয়া হৈছে, বাকী কেইটা লৈ অনা হৈছে ট্ৰাকেৰে আৰু এয়া এটা এটাকৈ গাড়ীৰ পৰা নমাই পুখুৰীৰ পাৰলৈ আনিছে। সকলোকে আকৌ এবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা ও উল্লাস জনালোঁ।